মানুহে কি কয় মানুহে কি কয় আজি তেওঁলোকে কি ভাবিছে যে দুখীয়া মানুহক উচ্ছেদ কৰি আমালোকৰ মাজত বিভাজন কৰিব। কিন্তু আজিৰ তাৰিখত আমি সকলোৱে অসমীয়া দুখীয়া মানুহ এই অসমে আমি একজোট। সেয়া বড়ো হওক, কাৰ্বি হওক, ৰাভা হওক, মিচিং হওক, ধৰ্মীয় সংখ্যালঘু মানুহ হওক, ভাষিক সংখ্যালঘু মানুহ হওক, আমি সকলোৱে জানো যে আমাৰ ওচৰত ভূমি পট্টা নাই, আমাৰ ওচৰত মাটি পট্টা নাই। আমাৰ মাটিখিনি আদানীক দি দিছে, আমাৰ মাটিখিনি আম্বানীক দি দিছে। আজি অসমৰ ভিতৰত দুখীয়া মানুহৰ ওচৰত মাটি পট্টা নাই। আজি যদি মাটি কাৰোবাৰ হাতত আছে